বহুত ভাল পাইছিলো তাইক, কিন্তু তাই আজি মোৰ আগত এনেকৈ নাচি থৈ এৰি গ'ল। মানুহৰ জীৱন দুদিনীয়া ভাই, মানুহৰ জীৱন দুদিনীয়া। আৰে কি হ'ল তোৰ? মই 18 বছৰ হ'লে ধুনীয়া ছোৱালী দেখা পালে কেতিয়াও চকু নিদিবা। এই ভাই এইটো চাইছে কি ধুনীয়া মাল আছে। কুটি 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 কি হ'ল? নকৰিবা প্ৰেম, বহুত কষ্ট পাবা। নকৰিবা প্ৰেম, বহুত কষ্ট পাবা। গৰুকেইটাক যা পানী খুৱাই থৈ আহ। নিচা নাই, যা যা যা। আজিৰ পৰা তোমাৰ লগত মোৰ ব্ৰেকআপ। আজিও জ্বলি আছে মোৰ বুকুৰ মাজত সেই জুইকুৰা। ভাই জুইকুৰা কমছি না? ইয়াৰ ওচৰত আহিছা হয়, ইয়াক নুচুবি। ইয়াক যোৱাকালি এটা বিষাক্ত সাপে খুটি আহিছে। তো গাইস ভিডিওটো আপোনালোকে কেনেকুৱা পাইছে আশা কৰিছো আপোনালোকে ভিডিওটো ভালেই পাইছে। ভালেই পাইছে তেনেহ'লে প্লিজ ভিডিওটো এটা লাইক কৰি দিব আৰু ভিডিওটোৰ ওপৰত আপোনালোকৰ কি মতামত কমেন্ট কৰি জনাবলৈ নাপাহৰিব। আৰু কোনোবাই যদি ভিডিওটো নতুনকৈ চাই আছে তেনেহ'লে প্লিজ আমাৰ চেনেল সাবস্ক্ৰাইব কৰি আমি আগবাঢ়ি যোৱাত সহায় কৰিব।